সেই বস্তু সেয়া মই ৰুমত আহি পাইছোঁ আৰু ৰুমত আহি পাই দেখিলোঁ আজি বেলেগ বস্তু এটা দেখিলোঁ। চাওঁচোন কি হয়। মই প্ৰথমে ভয় খাই গৈছিলোঁ, পিছতহে গম পালোঁ কি হয়। আৰু চাওঁচোন নাজানো কি হয়। সেই চিৰিৰ ওপৰত সেই কি বহি আছে দেখিছেনে বোলো, কি বহি আছে এইটো ভালকৈ মন কৰকচোন কি হয়। প্ৰথমে ভয় খাই গৈছিলোঁ, ওচৰৰ পৰাই দেখা দিছোঁ কি হয় আপোনালোকে গম পাব। বান্দৰ হয়, কিবা হৈছে বোলে বান্দৰটো। এতিয়া সেই শুই আছে সেই ষ্টেকেছত মানে ষ্টেপবোৰত। কিবা এটা হৈছে তাৰ নিশ্চয় কিবা এটা অশান্তি হৈছে আৰু বান্দৰটো বুঢ়াও হৈছে। এতিয়া ডক্তৰ চক্তৰটো তেনেকৈ নাই দেখাবলৈ, কি হয় নাজানো। আৰু ইয়াতে আছে আহি ভাল দেখা নাই অৱস্থাটো, কি হয় নাজানো আৰু দেই। বাৰু চাওঁচোন কি হয়, লগ পাম পিছত আহিলে চাই ল'ম আৰু। এইটো দেখিছেনে আলু এটা দিলে, এতিয়া খাই আছে আৰু এই আলু খাই আছে। হনুমান আহিছে, এই ভয় লাগে ওচৰলৈ আহিব, আহি দে থপ পাই ধৰিব। বান্দৰ আলু খাবলৈ মাতি আছে দেখিছে নাই, বান্দৰক মাতি মাতি আলু খুৱাই আছে। আলু খুৱাই দিছোঁ, শক্তি পাব অলপ ন। আলু খাই কৰি